চিনি পোৱা নাই ৰঙা কৰি দিম আৰু বাকী খাই যদি বাকী দিবই নোৱাৰো তেনেহ'লে খাও কিয় বাপেৰে এখন ধৰমশালা খুলিছে মুঠতে কৈ দিলো টগা মাৰি ৰঙা কৰি দিম তাৰ পাছত ৰঙা ঘৰৰ ভাত খাবিগে খালেও খাম হৰকাইদেউ টকা 80টাহে বুজিছনে ইমান দিনৰ পৰা কৈ আছো বোলো টকাকেইটা দে এই দোকানখন চলাবলৈ দিগদাৰ হৈছে নাই মন কাৰণেই নাই সন্ধিয়া পানী টোপাৰ কাৰণে কিন্তু ঠিকেই যোগাৰ হয় হেৰৌ এতিয়া হেম্বেলিয়াই থাকিবি নে নামঘৰলৈকো এপাক মাৰিবি বাকী ৰাইজটো চব গ'লেই আৰু এইবাৰ বোলে ভাওনা মঞ্চত বোলে একেবাৰে আটক ধুনীয়াকৈ পাত আৰু তহঁতেই যদি আগভাগ নল হেৰৌ এখন ভেকু ভাওনা হ'বগৈ আৰু বুজিছ তই তেতিয়াহ'লে তাতে অকণমান বহ মই সাউতকৈ দোকানখন বন্ধ কৰি লওঁ সোনকালে বন্ধ আজি আকৌ সেই ভাওবিলাকো বিলাব লাগিব নহয় বুজিছ নেত্ৰদা খিচিৰিটো হ'লে কাঁহী এখন দে মাৰি লওঁ হাঁহি মই আকৌ হাঁহি কেলে মাৰিমগৈ হেই তোক কাঁহীত খিচিৰি দিবলৈ কৈছো তই মই খাওঁকে থাক দেই নোৱাৰো দিব পাৰ্মিশ্যন লাগিব ভোক লাগিলে তোক খামে 10 টমত বৰঙণি দিছো তোক ভাওটো ঠিকেই দিছে বান্দৰ নিচিনা এনি টাইম খালি খাওঁকে থাক নেত্ৰদা কথা চম্ভালি কবি দে কথা বেয়া হৈ যাব কথা বেয়া নকবি কিন্তু সূত্ৰ তেতিক্ষণে যুধিষ্ঠিৰ আৰু অসুৰৰ ৰাজন বজ্ৰসেনৰ যুদ্ধ দেখ পকাৰী বজ্ৰসেনৰ মৰণ ভেল্ল নাহি মৰিব কোনো পধ্যেই মৰিব নাহি তহঁতে খিচিৰিৰ কাৰণে এনেকে দবা দুবই লাগনে ভাওনাখন ভালে কুশলে হৈ যাব লাগেচোন নমৰ কিয় মৰ কাৰণ আছে হামু কোনো পধ্যেই মৰিব নাহি তই বোলে তাৰ দোকানত হাঁহকেইটা দিবলৈ আছে সেইকেইটা নিদিয়ালৈকে সি বোলে নমৰে বুজিছ চাৰি কৰি নিদিয়ালৈকে হামু
মৰিব নাহি ঐ দি দে নহ'লে মান ইজ্জত চব যাব দি দে চাৰি কৰি নিদিয়ালৈকে হামো মৰিব নাহি চি তোৰ তাক খিচিৰি কণৰ কাৰণে এনেকে দবা দবই লাগনে মোৰ মূৰটোকে খা অমুকে গোবৰ নাখাওঁ তাতে সাৰ নাইকিয়া গোবৰ ঐৰে দুষ্টুমতি লোভী অসুৰ এইবাৰ হামো তোহাক অৰ্থবান মাৰো চাৰি কৰি নিদিয়ালৈকে হামো মৰিব নাহি কৃষ্ণ